নমস্কাৰ বন্ধু-বান্ধৱী, কি খবৰ? মই ভালেই। আজি খাচী মাংস বনাবলৈ সকলো বস্তু ৰেডি কৰি লৈছোঁ। এয়া নহৰু, আদা, কেঁচা জলকীয়া পেষ্ট বনাই লৈছোঁ। কেৰাহী পাতি আলুখিনি ফ্ৰাই কৰি লৈছোঁ তেলতে এনেকৈ, তেতিয়া খাবলৈও ভাল হয়, সোনকালে সিজেও আলুখিনি। আলু ভজা হৈ গৈছে মোৰ, সেয়া তেলতে মই মাংসখিনি আকৌ ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ। লগতে আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া দিয়া পেষ্টখিনি মই ঢালি দিছোঁ। দৈ দি কেনেকৈনো মই মাংস বনাইছোঁ তাকে আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। হালধি, নিমখ জোখ অনুযায়ী দি দিছোঁ। মছলা ৰেড চিলি অকণমান ঢালি দিছোঁ। ধনিয়া গুড়া অকণমান লগতে দি দিছোঁ। এয়া আলু দি দিলোঁ লগতে, চব মই মিক্স কৰি আকৌ ভাজি লৈছোঁ। এয়া মোৰ মাংস ভজা হৈ গৈছে ধুনীয়াকৈ, কি ধুনীয়া হৈছে চব। দৈখিনিও এতিয়া ঢালি দিম, ঢালি পেলাই আকৌ ভাজিছোঁ মই। এচক আকৌ মই ভালকৈ ভাজি লৈছোঁ। এনেকৈ মই আজি খাচী মাংস দৈ দি বনালোঁ। আপোনালোকেও বনাইতো খাইছেই, চবেইতো এনেকৈ বনাই খায়। হ'লেও মইনো কেনেকৈ বনালোঁ তাকে ভিডিঅ'টো কৰিলোঁ দেখুৱাম বুলি। আজি মোৰ ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি জনাব। এয়া মোৰ মাংস ৰেডি।